আমাৰ চেনেল চাৰ্মিং ক্ৰিয়েটৰ্ছলৈ আপোনাক সুস্বাগতম। আজি আমি ভাষা সম্পৰ্কীয় এটা পাঠৰ এক ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মইনাহঁত, আজিৰ পাঠটি হ'ল বিপৰীত শব্দৰ। আহাচোন পাঠটোলৈ আগবাঢ়ো। এই ছবি দুখন দেখিছানে? এখন দিনৰ আনখন ৰাতিৰ, ইটো সিটোৰ বিপৰীত শব্দ। জিৰাফটো ওখ, হৰিণাটো চাপৰ, ওখৰ বিপৰীত চাপৰ। এইখন নতুন গাড়ী, এইখন পুৰণা গাড়ী, নতুনৰ বিপৰীত পুৰণা। হাতীটো ডাঙৰ আৰু শহাটো সৰু। শিলটো গধুৰ আৰু পাখিটো পাতল। এইখন খোলা আৰু বিপৰীত হ'ল বন্ধ। খালী, বিপৰীত শব্দটো হ'ল পূৰ। গৰম, গৰমৰ বিপৰীত শব্দটো হৈছে ঠাণ্ডা। টনা, টনাৰ বিপৰীত হৈছে ঠেলা। ক্ষীণ, ক্ষীণৰ বিপৰীত শকত। বলি, বলিৰ বিপৰীত হৈছে দুৰ্বল। ভিতৰ, ভিতৰৰ বিপৰীত বাহিৰ। ওপৰ, ওপৰৰ বিপৰীত হৈছে তল। মেকুৰীটো ওপৰত আৰু কুকুৰটো তলত বহি আছে। ভিডিঅ'টো কেনে পালে জনাবলৈ কমেণ্ট কৰক। লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আকৌ লগ পাম।